হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকক এটা মোৰ নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। যিহেতু আজি গৰু বিহু, তেনে মোৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। আজি গৰু কেনেকৈ ধুৱাই আপোনালোকক দেখুৱাম, চাই থাকিব দেই লাষ্টলৈকে ভিডিঅ'টো। এয়া চাওক আপোনালোকে পূৰা গৰুক মাহ হালধি সানি থকা হৈছে। অ' গৰু, আজি তহঁতৰ বিহু, হাপি ৰঙালী বিহু। এতিয়া পৰা গৰু ধোৱা হৈ গ'ল। এতিয়া আমি গৰু লৈ যাম পথাৰলৈ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। চাওক আপোনালোকে, এয়া গৰু গাত মাৰিবলৈ কাৰণে পূৰা ৰেডি কৰি থকা হৈছে। ইফালে আছে বেঙেনা, থেকেৰা, পানীলাও। যিহেতু আমাৰ ঘৰৰ ওচৰত নদী নাই, সেইকাৰণে চবেই ঘৰত গৰু গা ধুৱাই এতিয়া পথাৰলৈ উলিয়াই লৈ গৈ আছে। আপোনালোকক দেখুৱাম। লাও খা বেঙেনা খা পুৰা চলি আছে। বেঙেনা খা আমাৰ গাঁৱৰ মেইন মানুহ এইফালে এবাক চাই দিব। একেদৰে আমাৰ গাঁৱৰ গোটেই গৰু চম্ভালি থাকে। তাৰ পৰা কাইদেউ আহি গৈছে। কিবা এটা কৈ দিয়ক, কিবা এটা কৈ দিয়ক আপুনি। ভাল হৈছে নে বেয়া হৈছে চাই যাওঁ। পুৰা সম্বৰ্ধনা জনাই আছে। আজি যিহেতু গৰু বিহু, আপোনাৰ অনুভৱ কওক কেনেকুৱা? আজি ভাল লাগিছে, মনটো কওক। একদম ধুনীয়া মনটো, একে বহুত ভাল লাগিছে। গৰু কেনেকুৱা লাও মাৰিছোঁ। এতিয়া গৰুবিলাক আহি পথাৰ পাই গ'লহি। ব্লগটো ইয়াতে এণ্ডিং কৰিছোঁ। এণ্ডিং নহয় মানে, আকৌ আবেলি লগ পাই আছোঁ, চাই থাকিব। এতিয়া আমি গৈ আছোঁ তুঁহ আনিবলৈ, কাৰণ সন্ধিয়া টাইমত দিব লাগিব জগা। গৰু অহাৰ আগে আগে সেইদেখি আমি এতিয়া তুঁহ আনিবলৈ যাম। বলক। তুঁহ অনাৰ আগতে আমি ছিঙি ল'লোঁ। এয়া কি বুলি কয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। এয়া হ'ল বিলঙনি। এতিয়া আমি সেইটো মিলত পিছফালে আছে তুঁহ। আমি এতিয়া তুঁহ আনিবলৈ গৈ আছোঁ। এইফালে হ'ল এটা কেৰিবেগ লৈ লৈছোঁ। অলপমান আনিলেই হ'ব, আমাক ইমান বেছি নালাগে। এতিয়া আমি গৈ আছোঁ মিলৰ পিছফালে আছে আপোনাৰ তুঁহ ঘৰটো। এইটো চাওক আপোনালোকে, এইটোৱে হ'ল তুঁহ ঘৰ। তুঁহ মানে আপোনাৰ কোনটো কথা কৈ আছোঁ জানেনে? ধানৰ যোনটো চাউল ওলোৱাৰ পিছত ওলাই বাকলিটো, সেই বাকলিটো এইটো। এতিয়া আমাৰ এই বেগত ভৰাই আছে পূৰা। এইফালে আমাৰ তুঁহ আছে, বিলঙনি আৰু মাখিয়তী আনিলোঁ। আৰু এতিয়া লাগিব ভাংপাত। সেই ভাং গছ বিচাৰি যাওঁ এতিয়া আমি। ক'ত বা আছে ভাং গছ? বিচাৰি পাই গ'লোহি ভাং গছ। এতিয়া ভাং গছ ছিঙি ল'ব লাগিব। আমাৰ এই ভাং গছ ছিঙি আছে পূৰা। বা চিঙাৰ সলনি উঘালিয়ে দিছে পূৰা। এতিয়া আমি গৈ আছোঁ পথাৰলৈ, কাৰণ গৰু বিহুৰ দিনাখন 100 আগ খাব লাগে বোলে। 100 আগ বিচাৰি যাওঁ। 100 আগ বিচৰাটো অসম্ভৱ, কিন্তু তথাপিও যি পাওঁ বিচাৰিম আৰু অলপ চলপ। আপোনালোকে এইফালে পূৰা যোগাৰ হৈ গ'ল। এতিয়া লাগিব ধান খেৰটো ইহঁতৰ ঘৰতে আছে। ইহঁতৰ ঘৰৰ পৰা আনোতে বেছি টাইম নালাগে, মাত্ৰ 2 মিনিট লাগিব। এয়া হ'ল ভাং গছ, মাখিয়তী, বিলঙনি আৰু তুঁহ। আমাৰ চেনেলতে 100 আগৰ কাৰণে পূৰা ৰেডি কৰি আছে। কি আছে কৈ দিয়ক। ৰঙালাও, মানিমুনি, পানীলাও আৰু ঢেকীয়া, ছজনাৰ পাত চব, এয়া মানিমুনি।
গাইজ আমি আহি পাই গ'লোঁ এতিয়া পথাৰ। আপোনালোকক দেখুৱাম কোনে কোনে কি শাক ছিঙে। এইফালে খুৰীদেউ, বৌ, বমা, জেঠাই, পেহী পূৰা শাক ছিঙি আহিলগৈ। আমি এতিয়া নামি গৈ আছোঁ লাহে লাহে পথাৰলৈ। খুৰী কি শাক ছিঙিলে? খুৰীয়ে বোলে মানিমুনি ছিঙিছে। চাওক আপোনালোকে ইয়াৰ পৰা কি শাক কওকচোন, এইটো আপোনালোকে কমেণ্ট কৰি জনাব। এইটো মানিমুনি বুলি কয়। আমাৰ ইহঁততে পূৰা মানিমুনি ছিঙি আছে। এতিয়া ময়ো ছিঙিম অলপমান পিছত। চাওক ৰাইজ, এয়া পূৰা ছিঙি ল'লোঁ এতিয়া মানিমুনি। ইমানখিনিহে পালোঁ। তাৰপিছত এয়া আহি আছে গৰু লৈ এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰত এতিয়া জাক দিমগৈ। এয়া পূৰা গৰু আহি গ'ল। এয়া পূৰা জ্বলাবলৈ পূৰা ৰেডি কৰি থকা হৈছে। চবৰে ঘৰৰ পদূলি মুখে মুখে এটা এটা জগা। এইফালে পূৰা জগা দিয়া হৈ গ'ল। গাইজ এয়া আছিল এটা গৰু বিহু সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।